গোটেইখিনি ফালি গোটেইখিনি ফালি ওকে एक बार चलिए ट्रेन वापस कीजिए काफी মই আছো এতিয়া পঞ্চৰত্ন উইন্টাৰ ফেষ্টিভেল আৰু এই ফেষ্টিভেল প্ৰথমবাৰৰ বাবে কৰা হৈছে আমাৰ এই পঞ্চৰত্নত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এই পঞ্চৰত্নত আৰু এই পঞ্চৰত্নৰ সিপাৰে আছে যোগী ঘোপা বুলি কয় এই যোগী ঘোপাতে হয় প্ৰতি বছৰে অশোকা স্থমী আৰু ইপাৰে এইবাৰ প্ৰথমবাৰৰ বাবে এটা মেলাৰ দৰে আয়োজন কৰা হৈছে এইটো নাম দিয়া হৈছে পঞ্চৰত্ন উইন্টাৰ ফেষ্টিভেল বলক আজি এই ফেষ্টিভেলটো অলপ কেনেকুৱা ধৰণৰ পাতিছে অলপ ঘূৰি পাকি চাওঁ এইটো হ'ল অসমৰ বিখ্যাত নৰনাৰায়ণ সেতু আৰু এই নৰনাৰায়ণৰ সেতুৰ দুই পাৰে দুটা প্ৰসিদ্ধ স্থান ইপাৰে হ'ল যোগী ঘোপা য'ত নেকি প্ৰতি বছৰেই অশোকা অষ্টমীৰ মেলা বহে আৰু ইপাৰে হ'ল পঞ্চৰত্ন সকলোৱে চিনি পায় আৰু এই পঞ্চৰত্নতে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে পঞ্চৰত্ন উইন্টাৰ ফেষ্টিভেল এক কোনবা স্কুলৰ পৰা ষ্টুডেণ্টক লৈ আহিছে ইয়াতে ধুনীয়া এটা ফটো সেশন চলি আছে আপনি কোন শিক্ষক কিমান ষ্টুডেণ্ট আছে 150 মান আছে বাছ লৈ আহিছে ও নাও দে ধুনীয়া তেওঁলোকে বোলে নাওৰে ভ্ৰমণ কৰি আহিছে ধুনীয়া কথা ব্ৰহ্মপুত্ৰৰ মাজে মাজে আহিছে এয়া দেখিবলৈ পাইছে কোনোবা এমপি স্কুলৰ ষ্টুডেণ্ট সকলোৱে ইয়াতে ফটো উঠি আছে মই ভাবিলোঁ ময়ো এটা ফটো উঠি লওঁ ময়ো এওঁলোকৰ মাজতে আহি উপস্থিত হৈছোঁ আৰু ফটো উঠাৰ যিটো সেশন চলি আছে তাৰে আনন্দ লোৱাৰ চেষ্টা কৰিলোঁ মই আছোঁ বৰ্তমান এতিয়া এখন স্পীড বোৰ্ডৰ ওচৰত স্পীড বোৰ্ড অৰ্থাৎ এই আমাৰ এই ভগৱতী নাও বুলি যে কয় এই নাওখনত কিছুমান ষ্টুডেণ্টক মই দেখিলোঁ তেওঁলোকে এই পঞ্চৰত্ন উইন্টাৰ ফেষ্টিভেল চাবলৈ আহিছিল আৰু মই চেষ্টা কৰিম তেওঁলোকৰ লগত অলপ দুই এষাৰ কথা কোৱাৰ বাবে কিমান ছাত্ৰ ছাত্ৰী আহিছিলা তোমালোকে 61 কিন্তু ফেষ্টিভেল চালা কেনেকুৱা লাগিছে ভাল লাগিছে এয়া দেখিবলৈ পাইছে টোটেল 61 ষ্টুডেণ্ট আহিছিলে এইটো মই ভগৱতী নাও এখনৰ ভিতৰত আছোঁ আৰু মই আৰু ইয়াত বেছি সময় নৰওঁ ইহঁতক যাবলৈ দিওঁ এয়া কেইজনমান ষ্টুডেণ্টক এৰি ইহঁতৰ নাওখন এৰিছিলেই মুহূৰ্ততে ষ্টুডেণ্টকেইটা আহি পোৱাৰ কাৰণে নাওখন আকৌ ঘূৰি আহিবলগীয়া হৈছে
দুজনকৈ 4জন ষ্টুডেণ্ট এৰি গৈছিল, এইবাৰ আকৌ এইকেইটা ল'ৰা ছোৱালী। এতিয়া পঞ্চৰত্নত বেলি মাৰ যাওঁ যাওঁ অৱস্থা হৈছে। মই আচলতে দুপৰীয়া মানতে আহিছিলোঁ, কিন্তু ইয়াতে দেখিবলৈ পালোঁ যে দুপৰীয়াৰ তুলনাত যেনেকৈ দিন বাগৰি আহিছে, অৰ্থাৎ সন্ধিয়া ফালে নামি আহিছে, সিমানে ভিৰ বাঢ়িবলৈ ধৰিছে। চাৰিওফালে কেৱল মানুহেই মানুহ, অগণন মানুহ। এয়া অলপ মেলা চাবলৈ যাওঁ। মই এই ভিৰৰ পৰা ওলাই আহিলোঁ, অতিপাত ভিৰ, খোজকাঢ়িব নোৱাৰা ভিৰ হৈ গৈছে। সেইকাৰণে মই অলপ মুকলি ফালে ওলাই আহিলোঁ। ক'ৰ পৰা আহিছে তুমি? বলবলা বলবলা। কেতিয়া আহিছা? এই লগা আধা ঘণ্টামান হ'ল। কেনেকুৱা লাগিছে আমাৰ ইয়াতে পঞ্চৰত্নত ভাল লাগিছে। ফেষ্টিভেল? ইয়াৰ আগতেতো এনেকুৱা ফেষ্টিভেল হোৱা নাছিল, নাই হোৱা। এইবাৰে প্ৰথমবাৰ হৈছিল। আমাৰ আশা যে প্ৰতি বছৰে এনেকুৱা ফেষ্টিভেল হৈ থাকক। বাইদেউ ক'ৰ পৰা আহিছে? ওচৰৰে ইপাৰৰ নেকি? ইপাৰ মানে জয়গোপা। এই পঞ্চৰত্ন মেলা চাব আহিছিলে, কেনেকুৱা লাগিলে? ভালে লাগিছে। তোমালোকে ইয়াতে মেলা চাবলৈ আহিছে, ক'ৰ পৰা আহিছে? ভালুকডুবি ওচৰৰে, যি গোৱালপাৰাৰে। এইবাৰ প্ৰথমবাৰ আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টত এনেকুৱা মেলা পাতিছে, হয় না? কেনেকুৱা লাগিছে? ভালে লাগিছে। আমি আশা কৰোঁ কি প্ৰতি বছৰে এনেকুৱা ফেষ্টিভেল হওক। কমচে কম বছৰৰ পহিলা দিনটো হ'লে আমাৰ এই পিকনিক খাবলৈ যোৱা, বেলেগ বেলেগ ঠাইত যাব যেতিয়া নোৱাৰোঁ, ঘৰৰ ওচৰতে যদি এনেকুৱা ফেষ্টিভেল হৈ যায়, আমি বহুতখিনি ৰেহাই পাই যাওঁ, হয় না? সঁচাকৈ ভাল লাগিছে। সঁচাকৈয়ে এই মেলা চাবলৈ আহি সঁচাকৈয়ে বহুত আনন্দ পালোঁ। এনেকুৱা লাগিছে যেন ইয়াৰ পৰা আজি নাযাওঁৱে, ৰাতি হ'লে যাবলৈ মোৰ অসুবিধা হ'ব, সেইকাৰণে যাব ওলাইছোঁ। আশা কৰোঁ এনেকুৱা ফেষ্টিভেল প্ৰতি বছৰেই হওক। ময়ো আশা কৰি আছোঁ যে প্ৰতি বছৰে হ'লে সকলোৰে সুবিধা হ'ব। ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিত এনেকৈ ইণ্টাৰ ফেষ্টিভেল পতাটো আমাৰ কাৰণে সঁচাকৈ বৰ আনন্দৰ কথা। কাৰণ আমি ভবা নাছিলোঁ যে আমাৰ ঘৰৰ নিচেই ওচৰতে এনেকুৱা ইণ্টাৰ ফেষ্টিভেল হ'ব। আমাৰ কাৰণে ডাঙৰ কথা, কাৰণ আমি বহুত দূৰত যাব নোৱাৰোঁ, এনেকুৱা ডাঙৰ ডাঙৰ মেলা চাবলৈ সুযোগ নাপাওঁ। আমাৰ ঘৰৰ ওচৰতে যদি এনেকুৱা মেলা পতা হয়, সঁচাকৈ আমি বৰ সুখী হ'ম আৰু আশা কৰোঁ প্ৰতি বছৰে এনেকুৱা মেলা আয়োজন কৰা হৈ থাকক।
এতিয়া ওলাই যাব ওলাইছোঁ গেটৰ নিচেই সন্মুখত। এইটোৱেই হ'ল পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল, য'ত চাৰিওফালে লাইটে জকমকাই আছে দেখিবলৈ পাইছে। মই এতিয়া ব্ৰিজৰ ওপৰত অৰ্থাৎ নৰনাৰায়ণ সেতুৰ ওপৰত আছোঁ। বুঢ়া